হাই ফ্ৰেণ্ডছ, তেন্তে সোমাইছোঁ। তো ইয়াৰ পৰা তেল ভৰাই ওলালোঁ লাহেকৈ হাজো ফালে। এইটো আমি হাজো মন্দিৰৰ পুৱামক্কা ৰাস্তাটোলৈ গৈ আছোঁ। একদম ওপৰত হিল ৰোড হয় ন, তো আমি গাড়ীখন শ্ল' চলাইছোঁ বহুত। সাৱধানে যাব লাগিব নহয়, সেইকাৰণে আমি পিছে আগত আমাৰ ভাইটি আৰু ভণ্টি দুজন গৈ আছে, তো আমি সিহঁতৰ পিছে গৈ আছোঁ। ধুনীয়া সেউজীয়া গছ-গছনি। ঠাণ্ডা লাগিছে ন? বৰষুণ পৰিছিল নেকি ইয়াতে? মস্তি ঠাণ্ডা লাগিছে, ইমান গৰম লাগিছে ৰাস্তাই আহোঁতে। মুছলিমৰহে মন্দিৰ। আমি এতিয়া য'ত গৈ আছোঁ, মজা ৰাস্তা, ঠাণ্ডা খুলি হাৱা। স্টপ কৰি দিব। দুজনো আগত, আমিহে পিছে সিহঁতে আগতে আহি পাইছে। ফাইনেলি একদম ওপৰলৈ আহি পাইছোঁ, কিন্তু মন্দিৰৰ ভিতৰত নোসোমাওঁ। এতিয়া ইয়াৰ পৰা যামগৈ। মাধৱ টেম্পল আহি পালোঁ। ইয়াত পুখুৰী এটা আছে, তাত ভৰি ধুগৈ। কাছকেইটাক খাদ্য দিছে। কাছকেইটা ওপৰতে আহিছে। কি মজা লাগিছে, ওচৰতে আহিছে। ভয়ো লাগে। মুখখন কি ধুনীয়াকৈ ওচৰলৈ আহি কিনে হৈ আছে। এতিয়া মাধৱ মন্দিৰৰ চিৰিটোলৈ গৈ আছোঁ। এইটো গেটটো হয়, গেটটোৰ পৰা চিৰি বগাই গৈ আছোঁ। ইমান দীঘলীয়া চিৰি, যাব লাগিব। বহুত দিনৰ মূৰত চিৰি উঠিছোঁ, দীঘল চিৰি। ইমান ভাগৰ লাগিছে আৰু আজি ইমান গৰম দিছে। এতিয়া গৈ পাওঁ ওপৰলৈকে, গৈ পালেহে শান্তি লাগিব। ফাইনেলি আমি এতিয়া আছোঁ হাজো। আমি পূজা সেৱা কৰিলোঁ। এতিয়া আমি মন্দিৰখিনি ধুনীয়াকৈ চাই এইখিনিৰে পৰা যাম। তো বাই বাই।